উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ইংৰাজী প্ৰশ্ন কাকতক লৈ একাংশই প্ৰকাশ কৰিছিল অসন্তুষ্টি আৰু তাৰ পাছতে তেখেতে এই স্পষ্টীকৰণ দিছে আমি একেবাৰে জনাবলৈ চেষ্টা কৰিছো যে পাঠ্যক্ৰমৰ বাহিৰৰ কোনো ধৰণৰ প্ৰশ্ন নাহে পাঠ্যক্ৰমৰ ভিতৰৰে প্ৰশ্ন আহিছে ইতিমধ্যে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ইংৰাজী প্ৰশ্ন কাকতক লৈ যে সৃষ্টি হৈছিল এক বিতৰ্ক তাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে স্পষ্টীকৰণ তেখেতে দিছে আমি তেখেতৰ মন্তব্য শুনাব বিচাৰিম মই জনাত যেটো আমাৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আছে তেখেতসকলতে স্বায়ত্তশাসিত অনুষ্ঠান আৰু তাৰ কন্ট্ৰোলাৰ অফ এক্সামিনেশ্যন তেওঁলোকো ইণ্ডিপেণ্ডেণ্টলি কাম কৰে মই এটা কথাই যে কোৰ্স কাৰিকুলাম সিলেবাছৰ বাহিৰৰ পৰা কোনো ধৰণৰ প্ৰশ্ন আহা নাই সিলেবাছৰ ভিতৰৰ পৰাই আহিছে প্ৰত্যেকবাৰে প্ৰশ্ন কাকত টান হয় বুলি পেলে অভিযোগ আহে কিন্তু সিলেবাছৰ বাহিৰত গৈ পেলে কোনো প্ৰশ্ন আহা নাই বুলি মই জানো মাৰ্কিংক লৈ ইয়াত কিবা হ'ব নেকি শিক্ষা সংগঠন মই ক'ব নোৱাৰিম তো তেওঁলোকে সিদ্ধান্ত